এতিয়া বাদ দে সেইবিলাক টপিক এইটো ক কেনেকুৱা লাগিছে ভাল লাগিছে ফাৰ্ষ্ট 4 মাহত কেলা এনেকে এনজয় কৰিছো ইয়াত ভাল এনজয় কৰিছ ন মজা মই মনত পেলাই দিছো খালি ডিসিপ্লিন শুনি কেলা ডিসিপ্লিন হৈ গৈছে আগবেলা এখন জীৱনৰ সপোনটো আজিকালি ডিসিপ্লিন আহিছে জীৱন থাকিব কৈ দিয়া চশমাযোৰ অলপ খুলি দিয়া তেতিয়া দেখাব चश्मा पहन ना पड़ेगा কিয় ডিসিপ্লিন মে হলি কেলা নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো এয়া আমি আজি উপস্থিত আছো নেপাত ভলিবল গ্ৰাউণ্ডত এয়া আমাৰ হোলীৰ প্ৰিপাৰেশ্যন হৈ আছে পদুম কিবা কৈ দিয়া হেপী হোলী সকলোকে সকলোকে হেপী হোলী উৎসৱে যাতে সকলোৱে জীৱনলৈ ৰং আনক কালি উদ্দীপন কৈ দিয়া एकदम रंगीन থাকো মানুহবিলাক আসিফ हैप्पी होली हैव ए कलरफुल लाइफ লৱন্দা চবকে হোলী শুভেচ্ছা যাচিলোঁ শ্বিলঙৰ পৰা সোনকালে গৈ আছোঁ ঘৰলৈ দুমাহ পিছত যাই আছো আৰু দুমাহ এক্সাইটেড একদম আমি দুদিনমান শ্বিলঙত ফুৰি যাম ন মিড টাইম যেতিয়া দিব ফুৰি যাম কাৰণ থাকিব চাওক কালাৰ আমাৰ ৰেডি হৈছে বস্তাই বস্তাই কালাৰ আনিছে এয়া 3 বস্তা 4 5 6 7 8 বস্তা কালাৰ টোটেল 200 কেজি আনিছিল ফাকু 200 কেজি ये लड़की रेडी हो रहा है पूरा रेडी हो के आया है মই নকৰোঁ আজি মই পদুমে কৰিব নহ'লে প্লাৱনে কৰিব আচ্ছা এয়া চাওক আমাৰ লেডি পাৰ্টি আজি চবতকৈ ধুনীয়া হৈ আহিছে আৰু আমাৰ এই ল'ৰাকেইটা চাওক এইকেইটা ফাটা ট্ৰাউজাৰ আৰু টি চাৰ্ট পিন্ধি আহিছে এইবোৰ আমাৰ সপনা মেডাম সপনাজি হেপী হোলী राहुल के ब्लॉग में हैप्पी होली बोल दो हैप्पी होली बोलो बहुत अच्छा है हाँ और बाकी सब खराब है बहुत अच्छा है सुनता नहीं है लेकिन अच्छा अच्छा देखो ओए देखो मैं उसका रिएक्शन दी हाँ और देखो ओए अरे ये काला है लेकिन इसका दिल बहुत सफेद है वही तो इनर ब्यूटी आपको तो कपिल शर्मा में बुलाना चाहिए हेलो What's your feeling, bro? Kodum!
Happy Holi from Nepal. Nepal. এয়া চাওক আমাৰ নেপাল দৃশ্য বহুত ধুনীয়া পৰিৱেশ অৱস্থা বেয়া গ'ল ৰং দেখাইছা থাকো আমাৰ 35 বস্তামানে হ'ল দেখো ইয়াত মানুহে যেনেকে মাল নাখালে নচলে ফাকুৱাত পানী নহ'লে নচলে আচলতে ইয়াত পানী নাই কিন্তু থাকুৱাৰ বস্তা ডাঙৰ ডাঙৰ মই দেখাই দিম 35 বস্তাই কৈছে প্ৰথমতে 8 বস্তা আৰু আনি আছে কৈছে আৰু আনিব এইফালে উস্তাদ নাচি আছে কালি আমাৰ একজাম আছে দুখন পেপাৰ কিয় পঢ়ি আহিছ যদিও এয়া আমাৰ চলি আছে তাত কি কৈছে কাইলৈ মেনেজমেণ্ট আছে মেনেজ কৰি থাকিব লাগিব এতিয়া কালি পৰীক্ষা আছে দেই পৰীক্ষা কি হয় এইবিলাক প্ৰলেপ পৰি গৈছে জীৱন লেতেৰা হ'লি মানে ইয়াত চাফায়ে কিন্তু আমাৰ ঘামত এইবিলাক প্ৰলেপ পৰি গৈছে ফাকুৱে আমি খাব দিলে আমাক কি দিছিল কি খাব দিলে পাহৰি গ'লো নিমকি বুন্দিয়া লাড়ু জীৱনৰ লাডু এনে বুন্দিয়া লাড়ু দুটাকে দিছে নিমকি এখন দিছে আৰু ORS এটা আৰু বেছি হোৱা নাই ORS 6টা খাইছো বুন্দিয়া লাড়ু 5টা খাইছো আৰু নিমকি এখন লাডু দিছে জীৱন কেইটা খাইছা 4টা 5টা যে খেদাই দিছে ইয়াত নিমকি ঠিক আছে 5 কিলোমিটাৰ বাকি লাস্ট 25 মিনিটস কি হৈছে লাস্ট 25 মিনিটস 5 কিলোমিটাৰ আমি বাকি পরীক্ষা खेला ही नहीं She is from Nagaland कुछ बोलना चाहोगे नागालैंड पर नागालैंड नागामीज ये नागालैंड है
খাই যাচ্ছে যে এতিয়া বিহু লগাম আমি বিহু বিহু